তেজপাতলৈ যাবলৈ ওলাইছোঁ আৰু ৰাতিপুৱা আৰু এতিয়া বাজিছে 8:15 আৰু আমি যাবলৈ ওলাইছোঁ মনতে থ'ব যাব আমাক আৰু 8:20 পৰা আছে ট্ৰেইন আৰু আমি আগলৈ চাই গৈ থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। এয়া আমি আহিছোঁ ট্ৰেইনত বহিবলৈ আৰু ছিটেই নাপায় সেইখিনি সময়ত, সেইকাৰণে সোনকালে আহিবলগীয়া হৈছে আৰু এইফালে কিবাকৈ আৰু পাইছোঁ আৰু আমি ছিট আৰু গৈ আছোঁ। হেল্ল' এভৰিৱান, আৰু আজি অন্য এটি ব্লগ লৈ আহিছোঁ মাজবাটৰ পৰা। এই ব্লগটি লৈ আহিছোঁ আৰু এইফালে ঘৰৰ সকলোখিনি কাম কৰা হৈ গৈছে, একদম ধূলা হৈছিল ৰুম আৰু কালি আহি পালোঁ যদিও ভিডিঅ'টো দিব পৰা নহ'ল, আধাখিনিহে দিলোঁ। আহি পেলাই আৰু চব কাম কৰিবলগীয়া হৈছে, ধূলা এইবিলাক বহুত কিবাকিবি আছিলে, সেইকাৰণে আৰু ৰুমটো অলপ বেছি ক্লিন কৰিলোঁ মা আৰু মই। আৰু এইফালে ৰুমটো হৈ গৈছে কমপ্লিট চাফা কৰা, মায়ে কৰিলে বাৰু আমাৰ ৰুমটো চাফা আৰু তাৰপিছতে পাকঘৰ, ড্ৰয়িং ৰুম তেনেকৈ কৰিলোঁ। মা ৰুমটো আছিলে, 1.5 মাহ ঘৰত আছিলোঁ, 1.5 মাহ আছিলোঁ বাবে এইখিনি ইমান ধূলি ওলাইছে আৰু যদি 3-4 মাহমান থাকিলোঁ হয় কিবাই হ'ল হৈ চাগে ৰুম। আৰু তেনেকৈ আহি আৰু তাৰে মাজতে ভাতো বনালোঁ, ভাত তাত এনেই চিম্পলকৈ বনাই খালোঁ আৰু পিছৰখিনি বাৰু ভিডিঅ' দিয়া নহ'ল। আৰু গৰমো আছিল, ৰ'দো বহুত দিছে, আজিও বাৰু ৰ'দ দিছে, কিন্তু তথাপিও আজি আৰু কিবাকিবি কাপোৰ অলপ ধুবলগীয়া আছিলে, সেইখিনি মায়ে ধুই দিলে আৰু বাকী পাকঘৰৰ অলপ চাফ চাফাই কৰা কাম আছিলে সেইখিনি কৰি দিলোঁ। তাৰপিছত ভাত বনালোঁ, এতিয়া চব্জি বজাৰ কৰিব যোৱাই নাই, যামহে। ভাত বনালোঁ, দালি বনালোঁ, শাক ভাজিলোঁ আৰু তেনেকৈ আৰু বটা এখন বটিলোঁ। তাৰপিছত দেখুৱাম বাৰু আপোনালোকক আৰু অলপ পিছত ভাত খাই পেলাই বজাৰ কৰিবলৈ যাম। আৰু ইফালে দেখা হওক আজি ৰ'দ, এয়া ৰ'দ পূৰা একদম খিৰিকীৰে ওলাই আছে, ইয়াৰ ৰ'দ দেখিছেনে গাইজ, পূৰা একদম দিছে। আৰু এইফালে বাহিৰতো দেখুৱাই দিছোঁ আপোনালোকক, এয়া জংঘল গজি গৈছে, আমি যিহেতু নাছিলোঁ, মানুহ থাকিলে বাৰু চাফা হৈ থাকে। আৰু এইফালে ফুলৰ পুলিবিলাক ৰ'দ পাইছে বহুত, সেইকাৰণে শুকাই যোৱা নিচিনা হৈছে। এয়া আৰু এইফালে মই শাক ভাজিলোঁ, ঘৰতে শাক আছিলে আৰু এয়া চাটনি এখন, দালি বনালোঁ, বনাই খাই লৈয়ে আমি বজাৰত গ'লোঁ মা আৰু মই। এইখিনি অলপমান খোজকাঢ়ি যাব লাগে আৰু ইফালে ৰাস্তাৰ পৰা ৰিক্সা এখন ল'লোঁ, খোজকাঢ়িও আহিব পাৰি, কিন্তু খোজকাঢ়ি নাহিলোঁ, ৰিক্সাতে আহিলোঁ, গৰম বহুত যিহেতু। আৰু ইফালে আমি ডেইলি মাৰ্কেটত যাম, ইয়াতে বাৰু মঙলবাৰে বজাৰ বহে, বজাৰৰ পৰাও আনিব পাৰি, কিন্তু বজাৰত যোৱা নহয় আমি দুইটা। আৰু এইফালে ডেইলি মাৰ্কেটত আহিছোঁ বজাৰ কৰিবলৈ। আমি মানুহ নাছিলোঁ, সেইকাৰণে ঘৰত একোৱেই নাই, সেয়াই আৰু ভাইটি থাকে বাৰু, কিন্তু সিও আৰু অকলে কিনো বনাই খাব, সেয়ে সি আৰু যি পায় তাকে তেনেকৈ অলপ আনি তেনেকৈ খায় আৰু এইফালে দেখিছেনে চব্জি, এয়া চব্জিখিনি আমি লৈ ল'লোঁ। তাৰপিছত আৰু দুটামান বস্তু ল'বলগীয়া আছিলে, চাউল তাউল তেনেকৈ ল'লোঁ আৰু ঘৰ আহি পায়ে আমি অকণমান খোজকাঢ়িলোঁ ৰাস্তাতে। আৰু আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ, আকৌ নেক্সট ব্লগ এটি